So good morning guys. Raতিপুৱা ইটো উঠব লগা হ'ল তাৰপিছত অলপ আজি কামখিনি কৰোঁ কামখিনি কৰি উঠি আপোনালোক দেখি আছোঁ কি কৰি আছোঁ কি কৰা নাই অলপ নামো ধৰিব না দিনত চ' সেইকাৰণে এতিয়া অলপ উঠিব লগা হৈছে সোনকালে নাই কি আকৌ গুডু গুড মৰ্ণিং কওক আপোনালোকে তো ৰাতিপুৱা উঠি এতিয়া দেউতাই ক'লে এখন থাপনা পাতিব লাগে বুলি ইয়াতে চ' থাপনা পাতাৰ কাৰণে অলপ প্ৰচেষ্টা কৰিছোঁ এই গুডুৰ মই থাপনাখন পাতি লওঁ ইয়াতে তো থাপনাখন পতা দেখাই আছোঁ ৰ'ব আপোনালোকক দিলোঁ এতিয়া বৰ্তমান নাম যাওঁ না কলপাত লগা হৈছে কলপাতে নাই গছত কলপাত লাগে নাই এতিয়া কামত কলপাত কেইখন কাটো ৰ'ব ইতাই তোৰ কি বুলি কয় খানা চব্জি উঠি আছে মা একলাই শ্বেয়াৰে চব নিজে কৰিব লগা হৈছে দিয়ক আৰু মানুহ নাই ঘৰত ভিডিঅ' কৰি দিয়া চব মানুহ কামত ব্যস্ত হৈ আছে সেইকাৰণে ময়ে একলাই কৰিব লগা হৈছে আজি ভিডিঅ'ত বেছিকৈ মুখখানি ল'ব পৰা নাই কাৰণ ভিডিঅ' কৰি দিয়া মানুহ নাই চব কামে ব্যস্ত হৈ আছে কিবা কামত কোনোবা কিবা ব্যস্ত হৈ আছে কৰি দিয়া ভিডিঅ' কৰি দিয়া মানুহ নাই সেয়া মই ভিডিঅ' কৰিম নে আপোনালোকক লাহান দেখুৱামেই সেইকাৰণে চ' আৰু আজি আৰু ইমান ফেচখন দেখা নাপায় এনে ভিডিঅ'খন দেখা পাব যদি কৰি দিয়া মানুহ হয় তেতিয়াতো দুই এটাতো দেখা পাবই আপোনালোকে দিয়কচোন সেইটো আৰু মই ট্ৰাই কৰিম কি হয় কৰি দিয়া মানুহ আহিলে এতিয়া অলপ এই ধূনা আমাৰলোকে ধূনা বুলি কয় আপোনালোকৰ কিবা কয় নাজানো সেইটো অলপ গুড়া কৰি যাওঁ ৰ'ব তো এয়া চৌকাত জুই ধৰিলাকে দেউতাই আমাৰ তাৰমানে ৰান্ধনি দেউতাই হ'ব আজি চব ৰান্ধিব দেউতাই এই চৌকাত জুই ধৰা আৰম্ভ কৰিছে দেউতাই আৰু আঞ্জা হ'বই ৰেডি অ ৰ'বা তুমি বাহিৰত যাব লাগে না কি বনাইছনো এতিয়া হা এই খাবা আনা গাখীৰ কেইটাৰ লগত তুমি কি কৈছ ভাঙা আৰু বাৰীক বোলা ফটাফট আহা বাৰীক যাব লাগে ভাঙি দে ফটাফট তো এই দালি হ'লে দালি ৰেডি হ'ল কি কি দালি চব্জি পনীৰৰ আঞ্জা আৰু কিবা ভাজি চাজি থাকিব চাগে এই জাষ্ট দালি হ'লে আৰু এই মাত্ৰ জাষ্ট মই নহওঁতে হৰণ গমেই নাপালোঁ হৰণ লগা এই বাগ চাইডে এটা আৰু সেই বাগ চাইডে এটা এই পনীৰ মাহান কাটা মোৰ পালা পনীৰ মাহান কাটো কাটি এই মাহ কাটা হ'লে অলপ এই মাহ কাটব আছে আৰু তো এই পনীৰখিনি কাটি যাওঁ তাৰপিছত নাম কেনেকৈ ধৰি দেখিছোঁ কি বনাইছ আজি আজি খানাত প্ৰথমতে দালি বনালোঁ দাইলৰ পিছত এই চব্জিখন বনালোঁ ইয়াত যে লাৰি আছে এইটো হৈছে খাৰণী বুলি কয় কোমোৰাৰ খাৰণী পুৰণা খাৰণী বনাই আছোঁ এয়া হ'ল দালি এই দালি ইয়াতে আছে চব্জি আৰু এইটো বনাই আছোঁ আৰু এই কোমোৰা দি খাৰণী বনাই আছোঁ আৰু এই পনীৰ চ' নাম চলি আছে চলি থকা কি কৰি হয় লাষ্টত দেখি আছোঁ ৰ'ব এই আৰু ইতাতো বাহিৰৰ কি বনালোঁ দেখালোৱে এতিয়া ভিতৰতো কিবা কিছু বনাই আছে সেইখিনি দেখাই আছোঁ আহক কি বনাই আছে ভিতৰে সুধিলেই কম কি বনাই আছে বৰা ভাজা আৰু পেষ্টটো দেখে দি একবাৰ বঢ়িয়া অ গুডু কেনে লাগছি আঞ্জা খাই কেনে লাগছি কেনে লাগছি কচোন বোলো সকলোৱে পুণ্যৰ কাম কৰিছে ময়ো এটা পুণ্যৰ কাম কৰোঁ আৰু এটা কুকুৰৰ চানা আনিছিলোঁ কুকুৰৰ চানাটো অলপ গাখীৰ খুৱাওঁ এইটো এটা পুণ্যৰ কামে দিয়কচোন ইও অলপ গাখীৰ খুৱাওক দিলোঁ
কেনা আজি খানা ভাল হৈছে তো খানা চানা খোৱা হ'ল আৰু এয়ে আছিল আজিৰ দিনত কিন্তু এটা কাম কৰাটো সহজ পিছত যিটো থাকে নহয় কাম সেইখিনিত কৰাটোৱে এটা টান কাৰণ বাচন চাচন ধোৱা কিবা কিবি কৰা চব বস্তু চস্তু কৰা সেইখিনিতে অলপ টান বাকী চব সহজে ক'ব গ'লে দেখাই আছোঁ ৰ'ব বাচন ধোৱা এই ইমান মাখান বাচন ইয়াত ধুব লাগিব বন্ধুৱে এতিয়া ধুই থাকক আৰু মোৰনো কি মই যাওঁ খেলা খেলবা মোৰ কাম চেছ তো আজিৰ দিনটো এনেকৈ গ'ল আৰু ভাগৰে চাগৰে কি ভিডিঅ' কৰিলোঁ কি ভিডিঅ' কৰা নাই এইটো আৰু ক'ব নোৱাৰিলোঁ কাৰণ দৌৰা দৌৰি হয় বস্তু আনিব যাব লাগে হয় বস্তু আনিব যাব লাগে তো আজি আৰু এইখিনিতে আছিল আৰু দুদিন ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা কমেণ্ট চমেণ্ট হ'লেও দি দিব তেতিয়া গম পাম যে ভিডিঅ' ভাল হৈছে বা বেয়া হৈছে এনেই চালি আৰু গম নাপাম নহয় কেনেকুৱা পাইছে বা আপোনালোকে তো কমেণ্ট কৰি দিব অলপ